নমস্কাৰ। আজি আমাৰ জীৱবিজ্ঞানৰ ৮ নম্বৰ যিটো অধ্যায় কোষ জীৱৰ একক তাৰে আমি অনুশীলনীৰ কেইটামান প্ৰশ্নৰ উত্তৰ চাবলৈ চেষ্টা কৰিম। ইয়াৰে আমাৰ প্ৰথম প্ৰশ্নটো আছে যে নিম্নলিখিত সমূহৰ কোনটো শুদ্ধ নহয়, মানে কোনটো ভুল সেইটো সুধিছে। নাম্বাৰ এটো দিছে যে ৰবাৰ্ট ব্ৰাউনে কোষ আৱিষ্কাৰ কৰিছিল। এইটো ৰবাৰ্ট ব্ৰাউন নহয়, আচলতে ৰবাৰ্ট ব্ৰাউনে কোষ কেন্দ্ৰহে আৱিষ্কাৰ কৰিছিল। গতিকে আমি প্ৰথম এনচাৰ যিটো আছে সেইটোৱে ভুল পালো আমি। নেক্সটটো যদি চাওঁ নেক্সটটো আমি দেখা পাম যে কি দিয়া আছে স্লেইডেন আৰু শ্বানে কোষ তত্ত্ব দাঙি ধৰিছিল। এইটো একেবাৰে শুদ্ধ। তাৰপিছত নেক্সটটো আছে যে নাম্বাৰ চিটো ভাৰ্চোৱে ব্যাখ্যা কৰিছিল যে কোষবোৰ পূৰ্বস্থিত কোষৰ পৰা সৃষ্টি হয়। এইটো একেবাৰে শুদ্ধ। তাৰপিছত নাম্বাৰ ডিটো আছে যে এটা এককোষী জীৱই এটা মাত্ৰ কোষৰ ভিতৰলৈহে জীৱন প্ৰক্ৰিয়া চলায়। এইটোও একেবাৰে শুদ্ধ। নেক্সট আমি যদি ২ নম্বৰটো চাওঁ, ২ নম্বৰটোত আছে আমাৰ এইখিনি অকমান মোহাৰি দিছো। গতিকে আমি ১ নম্বৰ আমি এনচাৰটো কি গম পালো যে 1ৰ এইটো হ'ব। নেক্সট যদি ২ নম্বৰটো চাওঁ, ২ নম্বৰটোত কি দিয়া আছে যে নতুন কোষৰ উৎপন্ন হয় বেক্টেৰিয়াৰ কিম্বনৰ পৰা। এইটো একেবাৰে ভুল। আমি বেক্টেৰিয়াৰ কিম্বন বুলি ইয়াক ক'ব নোৱাৰো, গতিকে এইটো আমাৰ ভুল। তাৰপিছত নেক্সটটো আছে যে পুৰণি কোষৰ পৰা পুৰণি কোষৰ পুনৰ উৎপত্তিৰ পৰা। এইটোও ভুল। নেক্সটটো আছে আমাৰ পূৰ্বস্থিত কোষৰ পৰা। এইটো হ'ব আমাৰ সকলোৱে জানো এইটো হ'ব শুদ্ধ যে আমি যে নতুন কোষৰ উৎপত্তি ক'ৰ পৰা হয় যে পূৰ্বস্থিত কোষৰ পৰা হয়। আৰু লাষ্টৰটো আছে আমাৰ এইটো যে অজৈব পদাৰ্থৰ পৰা। এইটোও নহয়, গতিকে আমি ইয়াৰ এনচাৰটো কি পালো যে পূৰ্বস্থিত কোষৰ পৰা। নতুন কোষৰ সৃষ্টি ক'ৰ পৰা হ'ব পূৰ্বস্থিত কোষৰ পৰা। এতিয়া আমি ৩ নম্বৰ কুৱেশ্যনটোলৈকে যাওঁ। স্তম্ভ মিলোৱা আহিছে ইয়াতে যে স্তম্ভ মিলোৱাত প্ৰথম কি হ'ব কৃষ্টি। কৃষ্টি আমি ক'ত দেখিবলৈ পাওঁ যে কৃষ্টি আমি দেখিবলৈ পাওঁ সদায় মাইটকণ্ড্ৰিয়াত। তাৰপিছত চিষ্টাৰ্নি বা কুণ্ডীয় ক'ত দেখিবলৈ পাওঁ, এইটো দেখিবলৈ পাওঁ আমি গলগী সংঘৰ দেখিবলৈ পাওঁ। গতিকে এনচাৰটো কি হ'ব গলগী সংঘৰ থালৰ দৰে ধৰি। আৰু থাইলকইড ক'ত দেখিবলৈ পাওঁ আমি ষ্ট্ৰমাৰ চেপেটাৰ পাতৰ দৰে থলিত দেখিবলৈ পাওঁ। গতিকে ৩ নম্বৰ কুৱেশ্যনটো আমাৰ চবৰে হ'ল বুলি ভাবি লৈছো। নেক্সট আমি ৪ নম্বৰটো চাওঁ। ৪ নম্বৰটো আছে আমাৰ তলত দিয়াসমূহৰ কোনটো শুদ্ধ। এইটো আছে যে সকলো জীৱিত কোষত কোষ কেন্দ্ৰ থাকে। সকলো জীৱিত কোষত আমাৰ কোষ কেন্দ্ৰ নাথাকে। যিবোৰ কোষত আমাৰ কোষ কেন্দ্ৰ নাথাকে সেইবোৰক আমি কি বুলি কওঁ, সেইবোৰক আমি কওঁ প্ৰকোষ কেন্দ্ৰীয় কোষ। প্ৰকোষ কেন্দ্ৰীয় কোষবোৰক কি হ'ব আমাৰ জীৱিত হ'ব। গতিকে নাম্বাৰ এইটো আমাৰ কি হ'ব ভুল হ'ব। তাৰপিছত নাম্বাৰ বিটো কি দিয়া আছে প্ৰাণী আৰু উদ্ভিদ উভয় কোষতে সুনিৰ্দিষ্ট কোষবেৰ থাকে। এইটো একেবাৰে ভুল, কাৰণ উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ যেতিয়া আমি পাৰ্থক্য চাইছিলো তেতিয়া কি দেখা পাইছিলো যে আমাৰ যিবোৰ উদ্ভিদ কোষ থাকিব উদ্ভিদ কোষত আমাৰ কি নাথাকে কি থাকে যে উদ্ভিদ কোষত আমাৰ সুনিৰ্দিষ্ট কোষবেৰ থাকে, কিন্তু প্ৰাণী কোষত সুনিৰ্দিষ্ট কোষবেৰ নাথাকে। গতিকে আমি অপশ্যন বিটোকো আমি ভুল বুলি ক'ম। নেক্সট অপশ্যন ডিটো কি দিয়া আছে যে প্ৰকোষ কেন্দ্ৰীয় কোষত আৱৰণৰ দ্বাৰা আবৃত কোষাংগ নাথাকে। এইটো একেবাৰে শুদ্ধ, কাৰণ আমাৰ প্ৰকোষ কেন্দ্ৰীয় কোষ যিবোৰ চাম তাতে আমাৰ আৱৰণৰ দ্বাৰা আবৃত কোষাংগ কি হয় তাতে এটাও নাথাকে আমাৰ। গতিকে অপশ্যন কি হ'ব আমাৰ ইয়াতে অপশ্যন চি হ'ব। সৰি মোৰ কালাৰটো বেলেগকে আহিছে। অপশ্যন কি হ'ব ইয়াতে আমাৰ অপশ্যন চি হ'ব। তাৰপিছত অপশ্যন ডিটো কি দিয়া আছে যে কোষবোৰ অজৈব পদাৰ্থৰ পৰা নতুনকৈ গঠন হয়। এইটো নহয়, আচলতে আমি আগৰ অপশ্যনটোতে পাই আহিছো। আগৰ অপশ্যনটোত কি পাইছিলো যে কোষবোৰ আমাৰ কি হয় সদায় পূৰ্বস্থিত কোষৰ পৰাহে সৃষ্টি হয়। গতিকে আমি 4ৰ এনচাৰ কি বুলি ক'ম আমি 4ৰ এনচাৰটো হ'ব এনচাৰ চি। এতিয়া আমি কুৱেশ্যন এনচাৰখিনি আকৌ এবাৰ চাওঁ। যে প্ৰথমটো কি দিয়া আছিল আমাৰ যে কোনটো ভুল সেইটো উলিয়াব দিছিল, শুদ্ধ নহয় কোনটো। প্ৰথম কুৱেশ্যনটো আছিল আমাৰ যে নাম্বাৰ এইটো ৰবাৰ্ট ব্ৰাউনে কোষ আৱিষ্কাৰ কৰিছিল। ৰবাৰ্ট ব্ৰাউনে কোষ নহয় কি আৱিষ্কাৰ কৰিছিল কোষ কেন্দ্ৰহে আৱিষ্কাৰ কৰিছিল।
গতিকে আমি ইয়াৰ এনচাৰ বুলি ক'লে কোনটো লিখিব লাগিব, কোনটো ভুল হ'ব, 4A2। ঠিক তেনেকে যদি আমি নেক্সট কুৱেশ্যন যদি চাওঁ, নেক্সট কুৱেশ্যনত কি আছে যে নতুন কোষৰ উৎপত্তি হয়। নতুন কোষৰ উৎপত্তি ক'ৰ পৰা হয়, যে আমাৰ নতুন কোষৰ উৎপত্তি হয় পূৰ্বস্থিত কোষৰ পৰা। এইটো হ'ব অপশ্যন 2C, পূৰ্বস্থিত কোষৰ পৰা সৃষ্টি হয়। তাৰপিছত আমি যদি নেক্সটটো যদি চাবলৈ যাওঁ, নেক্সটটো কি আছে, স্তম্ভ মিলোৱা। আমাৰ এইটো কাৰ লগত মিলিব, এইটো আছিল আমাৰ কৃষ্টি মিলিব আমাৰ মাইটকণ্ড্ৰিয়াৰ ভিতৰলৈ সোমাই অহা আৱৰণী। তাৰপিছত কুণ্ডীয় হ'ব গলগী সংঘৰ লগত, আৰু থাইলকইড হ'ব আমাৰ ষ্ট্ৰমাৰ লগত। ইমানখিনি হ'ল। নেক্সট আমাৰ আছে কুৱেশ্যন নম্বৰ 4, যে কোনটো শুদ্ধ সেইটো উলিয়াব দিছে, যে সকলো নাম্বাৰ 1টো আছে সকলো জীৱিত কোষৰ কোষ কেন্দ্ৰ থাকে। এইটো হ'ব ভুল একেবাৰে, যে সকলো জীৱিত কোষত কোষ কেন্দ্ৰ নাথাকে। এইটো আমাৰ যাব আমাৰ ভুলত। কি হ'ব এইটো আমাৰ ভুল। নেক্সট, প্ৰাণী আৰু উদ্ভিদ উভয় কোষতে সুনিৰ্দিষ্ট কোষবেৰ থাকে। এইটো আমাৰ কি হ'ব, ভুল হ'ব, কাৰণ উদ্ভিদ আৰু প্ৰাণীৰ চবতে নাথাকে, অকল উদ্ভিদত থাকে, প্ৰাণীত নাথাকে। তাৰপিছত নেক্সট আছে প্ৰকোষ কেন্দ্ৰীয় কোষত আৱৰণৰ দ্বাৰা গঠিত কোষ কেন্দ্ৰ নাথাকে। এইটো আমাৰ একেবাৰে শুদ্ধ। আৰু নেক্সট ডিটো আছে আমাৰ, যে কোষবোৰ অজৈব পদাৰ্থৰ পৰা নতুনকৈ গঠিত হয়। এইটো আমাৰ আটাইতকৈ ভুল, কিয়নো আমাৰ কোষবোৰ ক'ৰ পৰা সৃষ্টি হয় বুলি জানিলো আমি আগৰ কুৱেশ্যনত, যে পূৰ্বস্থিত কোষৰ পৰা সৃষ্টি হয়। নেক্সট আমি 5 নম্বৰ কুৱেশ্যনটোলৈকে আহো। 5 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে, যে প্ৰকোষ কেন্দ্ৰীয় কোষৰ মেছ'জম কি আৰু ইয়াৰ কাৰ্য উল্লেখ কৰা। যদি আমি প্ৰকোষ কেন্দ্ৰীয় কোষৰ মেছ'জম চাবলৈ যাওঁ, তেতিয়াহ'লে আমি কি দেখা পাম, যে আমি কিতাপতে যদি চাওঁ, যে আমি ইয়াৰ এনচাৰটো এনেকে হ'ব, যে আমাৰ যে এবিধ বিশেষ আৱৰণী গঠন হ'ল মেছ'জম। মেছ'জম ক'ত থাকিব, আমাৰ প্ৰকোষ কেন্দ্ৰীয় কোষত থাকিব। ই কি কৰিব, যি প্লাজমা আৱৰণৰ ভিতৰলৈ, ৰেড পেন দিয়া গৈছে, কি কৰিব, যে আমাৰ প্লাজমা আৱৰণ বা যিখন আমাৰ কোষবেৰ আছে, কোষবেৰৰ ভিতৰলৈ সম্প্ৰসাৰণ হ'ব। আৰু ইয়াৰ কাৰ্য কি কি আছে, কাৰ্য আছে ইহঁতে কি কৰিব, শ্বসন কৰিব, ক্ষৰণ ক্ৰিয়া কৰিব। তাৰপিছত প্লাজমা আৱৰণৰ উপৰিভাগৰ ক্ষেত্ৰ বঢ়োৱাত, ক্ষেত্ৰ মানে কালি বঢ়োৱাত, তাৰপিছত উৎসেচকৰ পৰিমাণ বৃদ্ধিত সহায় কৰিব। ইয়াৰ লগতে আমি আৰু এটা বস্তু পাম ইয়াতে, ক্ৰমেটোফৰ বুলি। তোমালোকে সেই ক্ৰমেটোফৰটো চাব পাৰা। ক্ৰমেটোফৰটো আমাৰ এক্সামত আহিয়ে থাকে। যদি কুৱেশ্যনত আহে যে ক্ৰমেটোফৰ কি, তেতিয়া আমি কি লিখিব লাগিব, কিছুমান প্ৰকোষ কেন্দ্ৰীয় কোষ যেনে চায়ানোবেক্টেৰিয়াত আন কিছুমান আৱৰণীযুক্ত সম্প্ৰসাৰণ চাইটোপ্লাজমলৈ সোমায়, যাক ক্ৰমেটোফৰ বুলি কোৱা হয়। আৰু এইবোৰত কি থাকে, আমাৰ ৰঞ্জক পদাৰ্থ থাকে। গতিকে আমাৰ 5 নম্বৰ কুৱেশ্যনটো ক্লিয়াৰ হ'ল বুলি আমি ধৰি ল'লো। আৰু তোমালোকে ইয়াতে নতুন কুৱেশ্যন এটা লিখি ল'বা, যে ক্ৰমেটোফৰ কি।